শিলবোৰ প্ৰেমিক হৈ উঠিলে। কথা অবিদাস, পাঠ ৰাজকুমাৰ। কেতিয়াবা লগ পালে শিল ভঙা মানুহবোৰক সুধিবা, শিলৰ বুকুটো কোমল এটুকুৰা ঠাই থাকে, য'ত চুই দিলেই বৰফ গলা দি গলি যায় শিলৰ পুৰাতন দৰ্প। হাজাৰটা অজুহাত সাঙুৰি পাহোৱাল হাতুৰিৰ আক্ৰমণ সহ্য কৰি কৰি ৰ'দ বৰষুণ প্ৰলয় কাটি কৰি শিলবোৰ ৰৈ থাকে, বাট চাই থাকে কাৰোবালৈ, যেন তেওঁ আহি আলফুলে চুই দিবহি নিৰ্দিষ্ট ঠাইখনত। মুহূৰ্ততে নিশেষ হ'ব শিলবোৰৰ অভিশপ্তৰ কাৰাবাস, কোনো আজন্মৰ প্ৰেমিকৰ দৰে, যাক ভাঙিবলৈ যুগে যুগে কত শক্তি আহিছে, দেশে দেশে কত প্ৰয়াস চলিছে, পৰা নাই কোনেও। ইচ্ছা কৰিলেই সকলো মানুহ দখৰত মাজি হ'ব নোৱাৰে যে বছৰ বছৰ ধৰি শিলবোৰৰ সৈতে শত্ৰুতা কৰিব। শিলবোৰ সততে প্ৰেমিক নহয় বুলিয়ে প্ৰবাদ আছে। খেলুৱৈবোৰে একপক্ষীয়ভাৱে শিলবোৰক বাধ্য কৰিব নোৱাৰে। শিলবোৰ প্ৰেমিক হৈ উঠিলে তুমি চাই থাকিবা, তোমাৰ কথাও ক'ৰবাত নহয় ক'ৰবাত নিশ্চয়কৈ ওলাব।